खुलुमबाय बड'लेण्ड सानखौरांनि जानानै रायजो राजा नोंथांमोनखौ बरायबाय। दुखुनांथाव खौरां लासित बसुमतारीनि गलिनिफ्राय मानै हालुवा मोसौ गोमादों। लासित बसुमतारीया जोबोद जिंगायाव मानोना बे मोसौजोंनो आबाद मावनानै जायोमोन। चिरां जिल्ला 2 नं बेंटल गामिनि थागिबि लासित बसुमतारीनि न'निफ्राय सिनाय मोनै दुथां सुबुंफोरा थांनाय हरनि 12 रिंगासो समाव गलियाव खानानै दोननाय मानै हालुवा मोसौखौ खावना लाना थांदों। सोरबाफोर आंनि मोसौखौ बहाबाफोर नुसनोब्ला आंनो फोरमायहरोब्ला 40,000 रां होगोन होननानैबो फोरमायो लासित बसुमतारीया। लासित बसुमतारीया फोरमायनाय बायदिब्ला मोसौनि बेसेना खमैबो 1 लाख रांनि जागोन। लोगोसे मोसौनि गाबखौ माथिया गुबुन आरो मासेनि गाबखौ गुफुर गोजा होननानैबो दुखुनि खौरांजों गेजेरजों फोरमायदों। फोरमायहरनो थाखाय गाहायाव होनाय जानबुं नम्बराव फोनांजाब खालामनो हागोन, जेरै 9954659058 नङाब्ला 9954584839 नम्बराव खौरां हरनो हागोन। आंनि बान्दिसिल बान्दार पिছত राति सुरे লৈছে না কোনে লৈছে আমি গম নাপাই। যেতিয়া মানে পুৱাত বান্ধিবৰ কাৰণে গোৱালিত আহি দেখে তেতিয়া হালুৱা গৰু গোৱালিত নাই। তাৰপিছত মই ৰছীখন চালোঁ, ৰছীখন দুটাও নাই। তাৰপিছত আমি চুৰি হৈছে বুলি আমি মানে এফআইআৰ লিখি থানাতো আমি অলপ এফআইআৰ দিয়া হৈছে। পুলিচে কি কৈছে আপোনাক? পুলিচে মোক কালি আমি ঠিক আছে আমি বিচাৰি দিম, কিন্তু আপোনাৰ এফআইআৰটো হোৱা নাই। এইটো এফআইআৰটো এইটো ৰেজিষ্টাৰ হয়, আপুনি খালি হেৰাৱা বুলি এটা এফআইআৰ লিখি আনক মোক কৈছিল। তেতিয়া মই ছাৰক সুধিছে, আইচি ছাৰক, হেৰাৱা মানে বাহিৰৰ পৰা হেৰাইতো আমাৰ এইটো মানে গোৱালিৰ পৰা লৈ যোৱা এইটো চুৰি বুলি দিব লাগে বুলি কৈছোঁ মই দাৰোগা ছাৰক। গৰুৰ লগত কি লৈ গৈছে আপোনাৰ? গৰুৰ লগত 2টা খুঁটি গ'ল, মানে বান্দাটো, আৰু ৰছী 2টা গ'ল। ৰছীটো কমেও 40 হাত মান হ'ব, লম্বা লম্বা দীঘল দীঘল ৰছী। কিমান ডাঙৰ আছিল গৰুটো? গৰুটো মোৰ সমান মানে 6 ফুট 5 ফুট মান হ'ব ওখ। এনেকৈ মানে একদিন মানে বেপাৰীবিলাকে আহি 90,000 দিছিল। এই পাছত মই কাম কৰি খাব লাগে বুলি মই গৰুটো বিক্ৰী কৰা নাই। আপোনাৰ গৰুটো কেনেকুৱা কালাৰ আছিলে? এটা কালাৰ হৈছে মাটিয়া কালাৰ, সেইটো হৈছে চিংটো মানে কিবা 6 ইঞ্চি মান হ'ব অনুমান। তাৰপিছত লেজটো পুৰা, তাৰপিছত গৰুটো একদম শকত, পুৰা শকত। তাৰপিছত এটা আছে অলপ বগা মোৱা, লাল বগা, সেইটো আছে 5 ইঞ্চি মান হ'ব চিং। তাৰপিছত এইটো দীঘল বেছি, শকতটো অলপ কম, দীঘল লম্বাকৈ আছিল। এনে বেপাৰীয়ে মানে সদায় দেখি থাকে, বেপাৰীয়ে 90,000 এনে কৈ থাকিছিল। এটাতো নাকজুৰি এখন কাটি দিয়া হৈছে, যিখন শকত আছিল এইটো নাকজুৰি নাই এতিয়া, এই চিঙতহে বান্ধি থৈছিল। কি গাঁও বুলি কয় আপোনাৰ গাঁওটো? আমাৰ গাঁও 2 নং বেংটল, মোৰ নাম লাচিত বসুমতাৰী, এই বেংটল বজাৰৰ ওচৰতে। যিটো ক'ৰবা দেখা পালে আপোনাক জনাবৰ কাৰণে ৰাইজক ক'ৰবা যদি দেখা পায় অনুগ্ৰহ কৰি আপোনালোকে মোবাইল নাম্বাৰ দিয়া হৈছে, তাতে মোক খবৰ দিলে হ'ল। মই একেবাৰে যদি গৰুটো পায় 40,000 কেছ দিম, যদি গৰুটো আনি দিব পাৰে কোনোবাই 40,000 দিম। কাৰণ 1 লাখৰ গৰু 40,000 দিলেও মোৰ অসুবিধা নাই, মানে 40,000ৰ গৰু নাপায় এতিয়া। সেইকাৰণে মই গৰু দিয়া খেতি কৰি খাম, মই খেতি কৰি খাই, শাক চব্জি খেতি কৰে, ধান ৰুই, ধান গাৰে। মোৰ এতিয়া মানে হাত ভাঙা নিচিনা হৈ আছে। মোক গৰুটো পাইলে ভাল কথা। আৰু এই কি কয়, আমি পুলিচ প্ৰশাসনক মই অনুৰোধ কৰি আহিছে আজি, যাতে আপোনালোকে চেষ্টা কৰি মোক দিব। কাৰণ মই কৃষক মানুহ, সেইটো দিয়ে কাম কৰি খাব লাগে বুলি কৈছোঁ মই আইচি ছাৰক।